মেলা মেলাটো এনেকুৱাই হা আহিব ইয়াত বহুতো চাগে পঢ়িছো নমস্কাৰ বন্ধুসকল মোৰ নাম দীপক গগৈ আপোনালোকে জানে তো বন্ধুসকল মই আহি পাইছো খানাপাৰাত ইয়াত বোলে ভোগালী মেলা চলি আছে বলক ভোগালী মেলা চাই এই ফাটি আছে এই চাইডে নহয় এই চাইডে এইখন হ'ল খানাপাৰা ফিল্ডত পতা ভোগালী মেলা চাওঁ বলক ইয়াত কিনো পায় ভোগালী মেলা এই ধৰণে বিভিন্ন ধৰণৰ বস্তু পোৱা যায় পুৰা একেটা ঘৰ বনোৱা নে 100 টকা চাওঁ আহক কিমান কালিৰ পৰা দিছে না আজিৰ পৰা ষ্টাৰ্ট কৰিছে ন কালিৰ পৰা ষ্টাৰ্ট কৰিছে আৰু কেতিয়ালৈকে থাকিব এনে অহাকালিলৈকে থাকিব ঠিক আছে এটা বস্তু দেখা পাইছো ইয়াত বোলে কি মেজি বোলে আজিকালি ৰেডিমেড মেজি পায় বুলি কয় নহয় ঘৰত লৈ যাব পাৰে আৰু এইপিনে চাই চাকি মাহৰ দালি গেছ এইডাল বাহ বহুতো চাগে পৰিছে হয় নাই বহুতো চাগে পৰিছে বাহিৰৰ মানুহ এইটো ইয়াৰ ভিতৰত থকা যোনটো বস্তু চুঙা পিঠা বুলি কয় চুঙা পিঠা 100 টকা গাড়ী কৰিছে পুৰা কিমান কয় 800 টকা এটা বৈদ্য ডাঙৰ মাছ দেখা পাইছো মানে মাছ মানে মুখা ৰ'ব দেখাইছো ৰ'ব এইটো চাওক আহিব ইয়াত 2500 টকা আমাক নতুনকৈ দিলে কেলেণ্ডাৰ দাদাই থেংক ইউ দাদা বিহুৰ শুভেচ্ছা জনালোঁ এটা কথা আপুনি যদি গাঁৱৰ বস্তুটো লৈ দামটো কম কিন্তু ইয়াত আহিছোঁ গুৱাহাটীৰ বস্তুবিলাক প্ৰাইচ এই কিমানকৈ এইবিলাক একদম আমি স্পেচিয়েল ইয়াৰ কাৰণে একে গামোচা আৰু ল'বি নেকি মই এইটো কুৱেশ্যন আছিল এইটো কি বুলি কয় মই মানে বহুত বাৰ সুধিম পাহৰি আছোঁ কি বুলি কয় ইয়াত এইটো লাও হয় এইটো মানে চুখাখিনি ৰাখিছে কি ৰাখে এইটো চুখাখিনি মানে 3 বছৰমান থাকে ইয়াত 3 বছৰ পৰা এনেকা হয় কালাৰটো এনেকা হৈ গ'ল তাৰপিছত ভিতৰতো মানে ৰাইচ বিয়াৰো থ'ব পাৰে ৰাইচ বিয়াৰ মানে জাষ্ট লাইক মদটো আৰু মানে তাৰপিছত আৰু পানীও ভৰাব পাৰে যি ভৰাব পাৰে কিন্তু পানীও এইটো বোলে এটা মেডিচিন টাইপ কিবা কাম কৰে বুলি শুনিছোঁ মানে কাৰ্বি মানুহবিলাকে কয় আৰু যে এনেকৈ হৰবং বুলি কয় আচ্ছা এইটো বোলে হৰবং বুলি দেখাই দিওঁ এইটো হৰবং বুলি কয় বোলে এই ধৰণে পিঠা লাৰু আপোনালোক যদি লাগে যদি ঘৰত বনাব এলাহ লাগিছে তেনেহ'লে ইয়াত আহিব ইয়াত আপোনালোকে পাই যাব বিভিন্ন ধৰণৰ লাৰু পিঠা যদি আপোনালোকৰ পইচা আছে বেছি কাৰণ ইয়াত দাম অলপ বেছি হয় না গাহৰি খাবি নি দাদা গাহৰি কিমানকৈ চৰি চকু গৈছে মোৰ চিকেন কিমানকৈ দাদা একটা ষ্টিক এই বহুত দাম গৈছে বৰবাৰী উদ্ভোজ কিটচেন হা 10 প্লেট নালাগে ইমান খাব নোৱাৰোঁ প্ৰগ্ৰেম হ'ব বোলে ৰাতি তাত প্ৰগ্ৰেম হ'ব বোলে মানে কেতিয়া একদম গভীৰ ৰাতি নে কিবা ৰাতি কেতিয়া হয় এই ষ্টাইজত হ'ব ছাৰ 2 মিনিট কথা পাতিব পাৰিমনে ছাৰ প্ৰগ্ৰেমটো ৰাতি হ'ব নি ছাৰ কেতিয়ালৈ থাকিব এনে ইভেণ্টটো মানে এই ভোগালী আয়োজনটো যে 12 তাৰিখলৈকে থাকিব আচ্ছা ছাৰ কোনোবা ষ্টাৰ আজি আহিব নি আপুনি গম পোৱা মতে আজিতো গম পোৱা নাই যোৱাকালি বিহু কাশ্যপ আহিছিলে ইয়াতে আহিছিলে বোলে থেংক ইউ ছাৰ
তো আপোনালোকে আহিব পাৰে ইয়াত ৰাতি আহিব চাব নতুন ছিংগাৰ আপোনাৰ যোনজন ফেভৰেট ছিংগাৰ চাই যাওক 20% অফ আছে প্ৰিণ্ট প্ৰাইচত সেইটো আচ্ছা, 320 টকা হ'ব অৰ্থডক্স 320 টকা আচ্ছা আৰু এইবিলাক এইটো বেছি আছে অলপ এইটো 100 গ্ৰামৰ 100 গ্ৰাম চাহে বোলে গ্ৰীণ টি এইকেইটা অৰ্থডক্স আৰু ডিপ টিটো আছে গ্ৰীণ টি আৰু অৰ্থডক্স আচ্ছা আপোনালোকক দেখালোঁ কি ধৰণে পাতিছে ইয়াত মানে ভোগালীৰ মেলা আহিব ৰাতি বেছিকৈ ভাল হয় মানে কালি বোলে ভিগু কাশ্যপ আহি গ'ল পূৰা একদম জবাল আজি বোলে কোন আহে কোৱা নাই চিকিউৰিটি ৰিজন বুলি আৰু কি ক'ব তো আহিব আৰু এইখন ইয়াৰ এই তাত পাতিব প্ৰগ্ৰেমটো তো আমি গৈছোঁ এইটো ৰাস্তা দি মানে ওলাই যাম আৰু ডাইৰেক্ট ন বেছি দেৰি নকৰোঁ মানে বোলে কিবা কাম আছে বোলে কি কাম আছে একো কাম নাই কোনে কৈছে তই কৈছা যদি আপোনাৰ পইচা আছে বেছিকৈ যদি আপোনাৰ পিঠা বনাব মন নাই তেনেহ'লে ইয়াত আহিব পিঠা বনাই কিনি পেলাই লৈ যাব ঘৰলৈকে চব বেছিভাগ বস্তুৰ দাম 100 টকা 80 টকা তাৰ তলত নাই মই বেলেগ শুনাই নাই শুনিছে জানো তই বেছিভাগ বস্তুৰ দাম 100 টকা 80 টকা এই ধৰণৰ বস্তু দাম হ'বই দিয়কচোন আৰু এই মাছটো যে হেভি আছে কিন্তু 800 টকা 2500 টকা তো আমি গৈ আছোঁ এতিয়া খানাপাৰা তাৰপিছত যাম ঘৰত দিলে আমাক ফ্ৰীতে তো এইখন কেলেণ্ডাৰ দিছে আমাক ফ্ৰীতে আহি কিবা এটা লাভ হৈছে ন এইখন কেলেণ্ডাৰ কি গৰুখুটি গৰুমুখী কৃষি প্ৰকল্প সমিতি বোলে দে থেংক ইউ ঘৰত গৈ ক'ম মা বৰমা কেলেণ্ডাৰ দিছে তাৰ পৰা